ঘুমাই আছিলোঁ তহঁতকতো কিবা এটা দেখাব লাগিব উঠো এতিয়া মই নামো গছপে নামি এতিয়া জংঘলৰ ভিতৰলৈ যাওঁ সোমাই এতিয়া মই গৈ আছোঁ কুচিয়া ধৰিবলৈ যিহেতু এই কুচিয়াটো গছত থাকে আমাৰ এটা মানে কুচিয়াটো গছত ডালতে থাকে সেয়া ধৰি আছোঁ ৰ এতিয়া মই মা কামুৰি দিলা এই হাতত কামুৰিলি মই ইয়াক এৰা নাই ধৰি ৰাখছোঁ মালৰ লগত যিহেতু খাব লাগিব এতিয়া পুৰি আছোঁ তহঁতে চাই থাকবি কেনেকৈ বাকলি এৰাওঁ এতিয়া মোৰ পূৰা হৈ গ'ল এতিয়া মই খাম মালটো আনবা গৈছে ৰকান্তই আহি পোৱা নাই আহিব আস্তে আস্তে শাবাশ বেটা খাপডাল পুৰি খালোঁ এতিয়া মুখখন ভেকটা ভেকটা লাগছি সেইকাৰণে মই অজয়ক কৈছিলোঁ যে বিমল এক পেকেট লৈ আহিবি মই কিবা এক টোপোলা অনা দেখিছিলোঁ তাতে বিমল আছে নেকি বেছিকৈ নাজানো খাব পালি হ'লে ভাই अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला মই কোৱা কথাটো সঁচাই মানে ই আনিছিলে বিমল দেখছা নে বস্তাত ভৰাই আনিছি কথা কওক বোলে জুবাৰ কেশৰী নে কিবা কৈছিল অজয়ে বালৰ কেলাই মালটো লৈ অহা নাই মোৰ কাৰণে খালি বিমলটোৱে লৈ আহিছি এতিয়া আমি লাহেকৈ মুড়ি খুৰাক লগ পাম খুৰা আহিলি নেকি তই অজয়ক পঠাইছা বিমল দি পঠোৱা নাই ই অকলে মালটো খাইছে মোৰ কাৰণে মাল লৈ অহা নাই ইমান ডাঙৰ মালৰ বটল লৈছে অকলে খাইছে মোক দিয়া নাই এইবাৰ পে পঠালি অক্ষয়ক পঠাবি আৰু ডাঙৰ মাল দি পঠাবি দে ঠিক আছে ঠিক আছে অক্ষয়কে দি পঠাম মাল তই টেনশ্যন নলবি তই খাব পাবি দে মনে তই বুজি পোৱা নাই তোক মই মাল দি পঠাইছিলোঁ কিন্তু অজয়ে ৰাস্তাতে খাই দিছি तू समझा ই মানে আগতকৈ বহুত খকুৱা হৈ গৈছে বিমলৰ সেৱা কৰিছি মালৰ সেৱা কৰিছি এইবাৰ পে মই তাক নপঠাওঁ মই অক্ষয়ক পঠাম मजा आया এইবাৰ পে তই অজয়ক নপঠাবি অক্ষয়কে পঠাবি মই অক্ষয়ৰ লগত একেলগে মাল খাম